নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমৰ ৰূপহী ইউটিউব চেনেলটিলৈ মই ঋতুমণি নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষ চাপিলোঁ। অসমীয়া সাহিত্য জগতখনত বহুতো সাহিত্যিকে তেওঁলোকৰ গ্ৰন্থসমূহ কিছুমান ছদ্মনামত ৰচনা কৰে আৰু এই ছদ্মনামসমূহৰ আঁৰত থকা প্ৰকৃত সাহিত্যিকজননো কোন তাকেই জানিবৰ বাবে আজিৰ ভিডিঅ'টো আহক। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই এনেধৰণৰ ভিডিঅ'বোৰ বনাবলৈ উৎসাহ পাওঁ। লগতে শ্বেয়াৰ কৰিব। আজিলৈ বিদায়, ধন্যবাদ, জয় অসম।